ऑफलाइन ना ऑनलाइन ऑनलाइन दुकान पाबे आरमान भाई आरो एक बार लग पाइছে আৰু আৰমান ভাই চেনেলটো জুনে সাবস্ক্ৰাইব কৰিছিলে মই জাস্ট আঠা দি পেলাই জাস্ট ৰাখি থৈছো সো হেল্ল বন্ধুসকল কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভাল তো স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'ত তো টাইটেল আৰু থাম্বনেল চাই অলৰেডি গম পালেই ভিডিঅ'টো কিহত হৈ গৈ আছে তো মানে ৰিপুন দাৰু পূজা বা আহি আছে আমাৰ নগাঁও মানে লামডিং যাব তো ফাৰ্ষ্ট যাব মৃত্যুঞ্জয় মন্দিৰ তো আমি তাতে গৈ লগ ধৰিম ৰিপুন দাহঁতক তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মোৰ লগত যাব মুজাকিৰ আৰু মই গৈ আছোঁ আজি মুন্না ভাই নাই আজিৰ বহু ৰ'দ দি আছে তো ভিউটো চাওক আকাশ একদম পুৰা চাফা হৈ আছে এইফালে চাওক ডাৱৰ চব তো বলক এতিয়া আমি যাব লাগিব বাইপাছ নগাঁও বাইপাছ তো বাইপাছত গৈ সিহঁতক লগ ধৰিম তো চাই থাকক ৰিপুন দাহঁত ইয়াত ৰখি আছে ইয়াতে আহি পেলাই ৰিপুন দাহঁতক লগ পালো এয়া বা আছে হেল্ল বহুত ভাল লাগিছে আৰমান ভাই লগ পাই আরমান ভাই আরো একবার লগ পাইছো আৰু আৰমান ভাই চেনেলটো যোনে যোনে সাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু লগতে মোৰ এটা সৰু সৰু চেনেল আছে অসমৰ ৰিপুন বুলি হেটো সাবস্ক্ৰাইব কৰি দিব সৰু সৰু নহয় এটা ডাঙৰ হৈ গৈছে 100 কে হ'ব এতিয়া এফালে বিবেক আছে ऑनलाइन दुकान पाबे थैंक यू বাই বাই ভাই बाय बाय ওদাৰ ৰিপুন দাহঁত যাবলৈ ওলাইছে লামডিং যাব ইহঁত ইয়াতে এৰিলো ইহঁতক বিবেক আছে আমাৰ লগত ৰিপুন দাহঁত গ'ল এতিয়া লামডিং গ'ল ৰিপুন দাহঁত আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছো আৰু যাব ৰহা আৰু মই এফালে যাম আৰু আৰমানদাক বহুত বহুত ধন্যবাদ ইমান দূৰ অহাৰ বাবে আৰু পৰীক্ষাও আছিলে আৰমানদাৰ হ'ব পৰীক্ষা হৈ যাব বাৰু গোটেই দিনটো আছে আৰু সাবস্ক্ৰাইব কৰি দিয়ক জলদি জলদি 1K কৰি দিয়ক আৰমানদাক আৰু মোৰ যিসকল সাবস্ক্ৰাইবাৰ চাই আছে সাবস্ক্ৰাইব কৰি দিব এই ভিডিঅ' লাইক কৰি দিব চাব আৰু বিবেকৰ এটা চেনেল আছে সাবস্ক্ৰাইব কৰি দিব আৰু 5K সাবস্ক্ৰাইবাৰ আছে অকমান কৰি দিব আছে হৈ আছে আপোনালোকে গম পায় বিবেকে চাইকেল ৰাইড কৰি আছে চাইকেল লৈ পেলাই ভিডিঅ' ৰাইড কৰি আছে নেক্সট মিছন 500 কিলোমিটাৰ এটা আহি আছে ৰাইড চাব তাৰপিছত চাব আৰু মোৰতো সাবস্ক্ৰাইব কৰি দিব মোৰ বাইকখনৰ এটা প্ৰব্লেম এটা হ'ল বহুত ডাঙৰ প্ৰব্লেম তো এইটো চাক এই ষ্টিকাৰটো চাক একদম ফুল এৰাই গৈছিলে মই যেন তেন আঠা দি পেলাই ৰাখিছোঁ এতিয়া তো এইটো চেচ এইটো এৰাই গ'ল পানী লাগি লাগি চাগে এইটো এৰাই গ'ল তো ইয়াক ৰিপেয়াৰিং কৰিব লাগিব এইটো চাব লাগিব আৰু বাইকৰ বহুত প্ৰব্লেম দি আছে অলপ এইবিলাক মানে পাহাৰত গৈছিলোঁ না এই জাম্পত অলপ জাম হৈ আছে ঠিক কৰিব লাগিব চব ঠিক কৰাম সাৰ্ভিচিঙো দিবলগীয়া আছে বাইকখনৰ
হেল্ল' বন্ধুসকল, অথনি মানে ভিডিঅ'টো মানে যিখিনি চালে সেইখিনি মানে আগবেলা আছিলে, তো এতিয়া পিছবেলা মানে আগবেলা ভিডিঅ'টো সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। এতিয়া ওলাই আহিছোঁ, অলপ সন্ধিয়া হৈছে, অলপ মানে ওলাই আহিলোঁ। এইফালে মুন্না আহিছে, এইবাৰ এইখিনিত মুন্না আহিছে, মোজাকিৰ আহিছে আকৌ এবাৰ। তো অলপ ওলাই আহিলোঁ এইফালে, চাওক ভিউটো চাওক, ভিউটো এবাৰ চাই লওক। মানে পিছফালে আছে পাহাৰ, লোকেল লাডাখ যে গৈছিলোঁ পিছফালে, তো এই পিছফালে আছে লোকেল লাডাখ, এইফালে বাইক চাইক আছে। তো ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক, তো চাই থাকক ভিউটো চাওক। এইফালে চাওক পুৰা পথাৰ, একদম পুৰা গ্ৰীণ হৈ আছে, ঘৰ বাৰী নাই ইয়াত, পুৰা গ্ৰীণ। চাওক মজাৰ ভিউ, এইফালে চাওক লাইনৰ তার আছে, এইফালে পাহাৰ আছে, এইফালে বাইক আছে। এই যে এইখিনি চাওক, একো এডিট নহয়, একো এডিট কৰা নাই, ডাইৰেক্ট ৰিয়েল কেমেৰাত আহি আছে। তো মানে আজিৰ দিনটো এনেকুৱা। এইফালে আছে বাইক, বাইকখনে প্ৰব্লেম দি আছিল, অথনি ক'লোঁ আপোনালোকক। তো অলপ ঠিক কৰাব লাগিব বাইকখন, এই ষ্টিকাৰটো এৰাই গ'ল একদম, মানে পূৰা এৰাই গৈছিলে। মই জাষ্ট আঠা দি পেলাই জাষ্ট ৰাখি থৈছোঁ। আৰু এইবিলাক চকেটবোৰ অলপ জাম হৈ আছে, এইবিলাক ঠিক কৰাব লাগিব। অলপ প্ৰব্লেম দি আছে আৰু ঠিক কৰাব লাগিব সোনকালে বাইকখন। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। এইফালে আছে মুন্না, আগবেলা নাছিলে, দুটাই ছেইম চাৰ্ট, কালাৰ একেই। তো কিবা কবি? কি ক'ম আৰু, আজি ৰিপুণদাক লগ কৰিলি? অঁ ৰিপুণদাক লগ কৰিলোঁ, তই নগ'লি, ক'লোঁ তোক নগ'লি, তাৰমানে কিবা কাম আছিলে নগ'ল, আৰু মই আৰু মোজাকিৰে গ'লোঁ। তো গাইজ আজিৰ ভিডিঅ'টো এটা সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মৰম দি যাব। তো জয় আই অসম।